বন্ধুসকল আশা কৰিছো আপোনালোক ভালে আছে আৰু আমি আজি আপোনালোকৰ মাজলৈ আকৌ আহিছো আমি এটা নতুন ভিডিও লৈ আহিছো আজি আপোনালোকক আমি কিছু কথা জনাব বিচাৰিছো আমি আগতে প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকৰ মাজলৈ আমি নতুন নতুন ভিডিও লৈ আহিম আৰু যিবিলাক ভিডিওয়ে আপোনালোকক চাই পেলাই আপোনালোক উপকৃত হ'ব পাৰিব আপোনালোকে কিছুমান নজনা কথা জানিব পাৰিব সেই কথাখিনি লৈ পেলাই আমি আপোনালোকৰ মাজলৈ আজি আহিছো আমি এতিয়া আজি আপোনালোকক দেখুৱাম যে উজলা গেছৰ সম্পৰ্কত আমি আপোনালোকক জনাব বিচাৰিছো আপোনালোকে সকলো নিশ্চয় গম পাইছে যে উজলা গেছ আকৌ এইখন দেখিছে আপোনালোকৰ আগত এইখন হ'ল এখন উজলা ফৰ্ম এইখন আপোনালোকে ফৰ্মখন আপোনালোকে গুগলতো পাব আপোনালোকে সাৰ্চ কৰিলে উজলা ফৰ্ম বুলি আপোনালোকৰ আহিব নহলে বা আপোনালোকে আমাৰ এজেন্সিলৈ আহিলেও আমি আপোনালোকক ফৰ্ম দিম আপোনালোকে কোনো পইচা দিব নালাগে আমাক আমি আপোনালোকক সহায় কৰি দিম আৰু আপোনালোকে যদি ফিল আপ কৰিব নাজানে তেতিয়াহ'লে আমি ফিল আপ কৰি দিম আপোনালোকে খালি আমাৰ এজেন্সিলৈ ফৰ্মখন আমি দিম আপোনালোকক আমি বিনা পইচাত দিম আপোনালোকক ফৰ্ম আৰু ইয়াত দেখিছে আপোনালোকে ফটো লগাব লাগিব ফটো লগা অপচন আছে আপোনালোকে ইয়াত ফটো দিব লাগিব ফটোৰ আপোনালোকে প্ৰথমতে আমাক একপি দিব লাগিব পিছত আকৌ কানেকশ্যনটো সময়ত আপোনালোকে আকৌ আপোনাৰ কাৰ্ডত ফটো লগাবৰ কাৰণে আপোনালোকে ফটো দিব লাগিব এখন দেখিছে ইয়াত এনেকুৱা ঘৰ আছে ঘৰবিলাকত আপোনালোকৰ নাম লিখিব লাগিব আপোনালোকৰ সম্পূৰ্ণ ঠিকনা লিখিব লাগিব আপোনালোকে ক'ত বাস কৰে লিখিব লাগিব আপোনালোকে কি সাপোৰ্টিং ডকুমেন্টছ দিছে আমাক আপুনি লিখিব লাগিব আপোনালোকৰ গোটেই ডকুমেন্টছখিনি সম্পৰ্কে মই কম আপোনালোকক এতিয়া প্ৰথমতে আপোনালোকৰ ফৰ্মখন দেখুৱাই দিছো ফৰ্মখনত আপোনালোকে ইয়াত সিগনেচাৰ কৰিব লাগিব আপোনালোকে সিগনেচাৰ কৰিব লাগিব আৰু প্ৰত্যেকটো আপোনালোকৰ ডকুমেন্টছৰ লগত আপোনালোকে সেলফ এটেচ কৰিব লাগিব এইখন ফৰ্ম আপোনাৰ 3 পেজ 4 পেজৰ এখন ফৰ্ম আপোনালোকে পাব এই ফৰ্মখন আপোনালোকক আমি দিম গতিকে আপোনালোকে আহক উজলা গেছৰ কাৰণে আপোনালোকে ফৰ্ম জমা দিয়ক আমাৰ গেছ এজেন্সিলৈ আহক আৰু কি ডকুমেন্টছ লাগিব আমি এতিয়া ভিডিওটোত আপোনালোকক গোটেই কথাখিনি কম সেই ডকুমেন্টছখিনি আপোনালোকে আমাক দিব আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানেনে এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ উজলা গেছ সম্পূৰ্ণ আপোনালোকক ফ্ৰীকৈ যোগান ধৰিব যিহেতু আপোনালোকে সকলোৱে জানে যিসকল দুখীয়া মানুহ আছে তেখেতসকলে এটা গেছ কিনিব নোৱাৰে এটা গেছ কিনিবলৈ যাওঁতে ভালেমানখিনি পইচাৰ দৰকাৰ হৈ যায় বহুতখিনি পইচাৰ দৰকাৰ হয় গতিকে গেছটো কিনিব নোৱাৰে আৰু সেইকাৰণে যিসকল দুখীয়া মানুহে গেছটো কিনিব নোৱাৰে তেখেতসকলৰ কাৰণে চৰকাৰে ফ্ৰীকৈ এবাৰ গেছ যোগান ধৰিবৰ কাৰণে ব্যৱস্থা হাতত লৈছে গতিকে আপোনালোকে আহক যিসকলৰ আৰু আপোনালোকে যেতিয়া কাগজপত্ৰ আমাক জমা দিয়া আপোনালোকৰ হৈ যাব তেতিয়া আপোনালোকে কি কৰিব আমি যেতিয়া KYC আপোনালোকৰ আমাৰ সাবমিট কৰিম তাৰ পিছত আপোনালোকে আমাৰ কানেকশ্যন দিবলৈ আপোনালোকে আহিব লাগিব আৰু আপোনালোকক এটা বস্তু দেখাইছো আজিকালি নিয়ম কৰি দিছে এইটো দেখিছে আপোনালোকে ইয়াত আপোনালোকৰ ফিংগাৰপ্ৰিন্ট দিব লাগিব অৰ্থাৎ আপোনালোকৰ বুঢ়া আঙুলি ছাপ দিব লাগিব বুঢ়া আঙুলি ছাপ দিয়াৰ পিছত আপোনালোকৰ এই আপুনি সংযোগটো আপোনালোকে সম্পূৰ্ণ হ'ব আৰু তেতিয়া আমি সম্পূৰ্ণ কানেকশ্যনটো আমি তেতিয়া আপোনালোকক আমি দিব পাৰিম গতিকে এই কথাখিনি আমি জনালো আৰু অধিক জানিবৰ বাবে আপোনালোকে আমাৰ কাৰ্যালয়ত যোগাযোগ কৰক আমাৰ কাৰ্যালয়ৰ মেনেজাৰৰ লগত যোগাযোগ কৰিলে আপোনালোকে এই কথাখিনি জানিব পাৰিব অফিসটো আছে আমাৰ আপোনালোকে সকলোৱে জানে হাপানী বৰুৱাবামুণ গাঁও আমাৰ অফিস আপোনালোকে অফিচলৈ আহিব আহি পেলাই আপোনালোকৰ অফিচত সকলো কথা আপোনালোকে জানিব পাৰিব আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিসকল মানুহ নজনা মানুহ আছে মানুহখিনিক আপোনালোকে জনাবৰ কাৰণে চেষ্টা কৰিব আপোনালোকক আমি এতিয়া জনাব বিচাৰিছো যে আপোনালোকে উজলা গেছটো কেনেকৈ পাব উজলা গেছটো পাবৰ কাৰণে আপোনালোকে কি ডকুমেন্টছ আমাক জমা দিব লাগিব আমাৰ গগৈ গ্ৰামীণ হিন্দেন বিতৰক আমাৰ বৰুৱাবামুণ গাঁও হাপানীত আছে আমাৰ গুদামটো আমাৰ অফিচ আৰু গুদাম একেলগে আছে আপোনালোকে তালৈ আহিব আমাৰ মেনেজাৰ আছে আৰু আমাৰ বিভিন্ন ফিল্ড ৱৰ্কাৰ আছে আমাৰ ডেলিভাৰী বয় আছে আমাৰ অফিচিয়েল ষ্টাফ আছে আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰিব কৰিলে আহি আপোনালোকে গোটেই কথাখিনি গম পাব প্ৰধানমন্ত্ৰী উজলা যোজনা 2021ৰ অধীনত ৰন্ধন গেছৰ বিনামূলীয়া সংযোগৰ বাবে আপোনালোকে গগৈ গ্ৰামীণ গেছ এজেন্সি হিতাধিকাৰীসকলে গেছ নতুন সংযোগৰ বাবে আবেদন কৰিব পাৰিব নিজৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ ৰেচন কাৰ্ড ভোটাৰ ID আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুক পাছপোৰ্ট সাইজ ফটো আপোনালোকে আকৌ এবাৰ শুনি লওক আমি আপোনালোকক আকৌ কৈছো কি ডকুমেন্টছ আপোনালোকে দিব লাগিব
ৰেচন কাৰ্ড দিব লাগিব, আপোনালোকে ভোটাৰ ID দিব লাগিব, আধাৰ কাৰ্ড দিব লাগিব, পান কাৰ্ড দিব লাগিব, বেংক পাছবুকৰ আপোনালোকে জেৰক্স কপি দিব লাগিব আৰু পাছপোৰ্ট সাইজৰ ফটো দিব লাগিব। আপোনালোকে 1 কপি বা 2 কপি আপোনালোকে পাছপোৰ্ট সাইজৰ ফটো দিব লাগিব। জেৰক্স কপি আবেদন পত্ৰৰ লগত সংযোগ কৰি কাৰ্যালয়ত আবেদন পত্ৰ দিনৰ আপোনালোকে 11 বজাৰ পিছত আমাৰ কাৰ্যালয়ত জমা দিব পাৰিব। আবেদনকাৰীৰ স্বাক্ষৰ নথকা কোনো নথিপত্ৰ গ্ৰহণ কৰা নহয়। তাৰমানে আবেদনকাৰীয়ে স্বাক্ষৰ নকৰোঁ বা চহী নকৰা কাগজপত্ৰ আমি গ্ৰহণ নকৰোঁ। আপোনালোকে সেইকাৰণে প্ৰত্যেকে আবেদনকাৰীয়ে স্বাক্ষৰ কৰি দিয়া কাগজপত্ৰহে আমি গ্ৰহণ কৰিম। আবেদন পত্ৰত ফোন নম্বৰ দিয়াটো বাধ্যতামূলক। আবেদন পত্ৰখন কৰোঁতে তাত আপোনালোকৰ ফোন নম্বৰটো দিবলৈ নাপাহৰিব। সংযোগৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ ৰঙীন জেৰক্স হ'ব লাগিব। আপোনালোকে গেছ সংযোগৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ আপোনালোকে ৰঙীন পেপাৰত জেৰক্স কৰি দিব। আৰু আপোনালোকক মই এটা কথা অনুৰোধ জনাওঁ, যাতে নিজৰ বিনামূলীয়া সংযোগ লাভ কৰিবৰ বাবে কোনোবা এজেণ্ট নাইবা মধ্যভোগীৰ আশ্ৰয় গ্ৰহণ নকৰিব। নিজে আহি কাৰ্যালয়ত যোগাযোগ কৰে। আপোনালোকক আকৌ কৈছোঁ, গগৈ গ্ৰামীণ ইণ্ডেন বিতৰকৰ পৰা আপোনালোকে বিনামূলীয়া সংযোগটোৰ কাৰণে লাভ কৰিবৰ কাৰণে আপোনালোকে কোনো এজেণ্ট বা মধ্যভোগীৰ আশ্ৰয় নল'ব, আশ্ৰয় গ্ৰহণ নকৰিব। আপোনালোকে নিজে আহি কাৰ্যালয়ত যোগাযোগ কৰিব।